শুনক মানে মই আজি আমাৰ কাষৰে মানে এটা হেৰিও কৈছোঁ ৰ'ব মানে কলিবাৰীত থান বুলি কয় বা জালিকাটা থান য'ত মানে এছিয়াৰ দ্বিতীয় বৃহত্তম গছ পোৱা যায় গতিকে তাত বোলে এজন মানে গছডাল পোৱা মানুহ আহিছে মানে বহুত দূৰৰ পৰা আহিছে বোলে মানে গছৰ ডক্তৰ বুলি ক'ব পাৰি গতিকে তেওঁকে একবাৰ ভাবিলোঁ তেওঁকে একবাৰ লগ কৰি যাওঁ আৰু মানে আপোনালোককো দেখুৱাওঁ তেওঁ ইয়াতনো কি কৰি আছে গতিকে চাওক নমস্কাৰ মোৰ চেনেল লিপন ভেৰিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ জালিঘাটা থান বুলি কয় সকলোৱে জানে গতিকে এটা ইয়াত মেজৰ এটা প্ৰব্লেম হোৱা বুলি ক'ব লাগিব এই জালিঘাটাৰ যি এইডাল গছ এই গছডালত ভেঁকুৰ লাগি তাৰমানে এইটো তাৰমানে বেলেগ নহয় ধৰক তাৰমানে এই গাছডালৰ বেমাৰ হোৱা বুলিয়ে ক'ব পাৰি তাৰমানে গাছডালৰ এটা বেমাৰ হৈছে গতিকে মানে ইয়াৰ ট্ৰিটমেণ্ট কৰিব লাগে কৰিছিল কিন্তু এতিয়া ভেঁকুৰ ধৰাৰ পিছত ইয়াক তাৰমানে চাইণ্টিফিকেলি ইয়াৰ নতুন জীৱন এটা দিয়াৰ কাৰণে ইয়াক চেষ্টা কৰা হৈছে এটা কথা আমাৰ এই আগতে সকলোৱে ধূপ চাকি জ্বলাই মানে তাত যি অৱশিষ্ট বস্তু তাৰমানে যি ধূপৰ বাকলি বা কিবা সেইবিলাক তাত পেলাই দিয়ে তাৰ কাৰণেও ইয়াত ধৰক ক্ষতি হৈছে তথাপিও মই ইমান ভালকৈ গম নাপাম ইয়াত এজন মানুহ আহিছে তেওঁৰ পৰা আমি কথাখিনি জানিব চেষ্টা কৰিম তেওঁ আমাক ভালকৈ বুজাই দিব আমি ভিতৰলৈ গৈ আছোঁ ভিতৰত বস্তুখিনি কি হৈছে ইয়াত কি কাৰণে ভেঁকুৰ লাগিছে ইয়াক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পৰা যাব আমি সেই বিষয়ে আজি আলোচনা কৰিম আৰু মই হয়তো শুনিছোঁ তেওঁ ইয়াৰ নহয় তেওঁ নগাঁৱৰ পৰা আহি এই গছডালৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁ বহুত কষ্ট কৰি আছে গতিকে তেওঁৰ পৰা আমি জানি লওঁ তেওঁৰ পৰিচয়টো ল'ম গতিকে দাদা আপুনি ক'ৰ পৰা আহিছে কওকচোন মই নগাঁৱৰ পৰা আহিছোঁ বৰ্তমান এই গছ বৃক্ষজোপাৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ মোৰ এটা দায়িত্ব দিছে আৰু মই দায়িত্বটো বৰ্তমান পালন কৰি আছোঁ আচ্ছা আপুনি কেনেকৈ গম পালে যে এই গছজোপাত আমাৰ ভেঁকুৰ ধৰিছে বা কিবা হৈছে এই বস্তুটো কেনেকৈ আপুনি গম পালে মই ইয়াৰ আগতে ভোগপুৰ সত্ৰ বুলি এখন সত্ৰ আছে তাত মই দুজোপা বকুল গছ এই বকুল গছ দুজোপা ৰক্ষণাবেক্ষণ দি আছিলোঁ অক্টোবৰ মাহত আৰু বৰ্তমান সেই অক্টোবৰ মাহৰ শেষত তাৰপিছতে নৱেম্বৰ আহিল নৱেম্বৰৰ 3 তাৰিখে মোৰ এজন বন্ধুৱে খবৰ দিলে যে এজোপা বৃক্ষ যোনজোপা জালিঘাটাত আছে আৰু সেই জালিঘাটাত এই গছজোপা বিষয়ে মোক অকণমান কথাখিনি জনালে আৰু জনোৱাৰ পাছতে মই ক'লোঁ যে মোক কেইটামান ভিডিঅ' পঠাই দিয়া আৰু ভিডিঅ' পঠাই তেওঁ মোক পিছত ভিডিঅ' কেইটামান পঠায় আৰু তাৰপাছতে মই গুগলতো চাৰ্চ কৰিলোঁ আৰু চোৱাৰ পাছতে মই গম পালোঁ যে ইয়াত কিছুমান পোক পৰুৱা কীটাণু বা তেওঁলোকে ভেঁকুৰ লাগিছে বুলি মোক জনালে হাও কিনো ঘটনা মানে দাদাই দেখোন কিবা গাছত ব্ৰাছ মাৰি আছে মানে কি কৰিছে সুধোঁ বোলকচোন উই সাফলো হয় এইবিলাক উই সাফলো মাটি তাৰপাছতে এইবিলাক গছৰ ওপৰৰ পৰা ডালি পৰিছে বিভিন্ন ধৰণৰ পাত পৰি আৰু সৰু সৰু এইবিলাক দেখিছে গছৰ ফল মূল এইবিলাক শুকাই গৈছে তো এই ধৰণৰ বস্তুবিলাক আমি সময়ত পৰিষ্কাৰ কৰি যাব লাগিব ইয়াৰ লগতে ইয়াত দেখা পাব পাৰে ইয়াত ভেঁকুৰ আছে এইবিলাক চাওক সেউজীয়া ভেঁকুৰ বহুতখিনি পৰিষ্কাৰ হোৱা হ'ল এতিয়া বৰ্তমান এইবিলাকত আপুনি দেখা পাইছে যে এইবিলাক সেউজীয়া কিছুমান ভেঁকুৰ য'ত বেছিকৈ লাগিছে সেইখিনি চাফা কৰাটো আমাৰ খুবেই দৰকাৰ গছজোপাৰ ৰক্ষণাবেক্ষণৰ কাৰণে আপুনি ইয়াত এইখিনি দেখা পাইছে যে উই সকলো গোটেই উইয়ে কেনেকৈ মাটিটো হেৰি কৰি গোটেই গছজোপাক আগুৰি ধৰিছে আপুনি দেখা পাইছে আৰু ইয়াৰ ভিতৰতে উইবিলাক বাৰিষাৰ ছিজনত বাৰিষাৰ সময়ত উইবিলাক বিৰাট এক্টিভ হৈ যায় আৰু তাৰ পাছতে লাহে গছৰ ভিতৰত সোমাই তাৰ পাছতে উইয়ে গছজোপাক এনেকৈ বিনাশ কৰি আহি আছে ক্ষতি ইণ্টাৰেষ্টিং কথা এই গছডালত ইমান ডাঙৰ ঠানি এই ডাঙৰ ঠানিবোৰ যি হালি আছে এই হালি থকা ঠানিবোৰ হয়তো ভাঙিব পাৰে তাৰ কাৰণে প্ৰকৃতিয়ে নিজে নিজৰ মানে ছাপোৰ্ট সৃষ্টি কৰিছে এই বিষয়ে আমাৰ দাদাজনে ক'ব গতিকে বৰ্তমান এই গছজোপা এই ডালিটো ইমান ডাঙৰ শক্তিশালী ডালি এই ডালিভাগ আপোনাৰ ধৰি ৰাখিবৰ কাৰণে কি ধৰণে এই বায়'পিক শিপাবিলাকে আপোনাৰ
এটা পিলাৰ নিচিনা কাম কৰিছে। ইয়াত দেখা পাইছে কি ধৰণে কি সুন্দৰকৈ তললৈকে বেলেঞ্চ কৰি লৈ গৈছে। চাওক প্ৰকৃতিৰ সৃষ্টি চাওক, এইটো চাওক, এইফালৰ পৰা দেখা পাইছে প্ৰকৃতিয়ে কি ধৰণে কি সুন্দৰকৈ সৃষ্টি কৰিছে যে এই গছজোপা এই ডালিটো বচাই ৰাখিবৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ শিপাৰ সৃষ্টি কৰিছে প্ৰকৃতিয়ে। আৰু পিলাৰ যেনেকৈ আমি বাঁহেৰে আমি ছাপৰ্ট দিওঁ, এইধৰণে প্ৰকৃতিয়ে নিজৰ ছাপৰ্ট নিজে সৃষ্টি কৰি। আৰু এটা বস্তু দেখুৱাব মই আপোনাক বিচাৰিছোঁ যে এই ভিতৰখনত ভেঁকুৰবিলাক দেখিছে। চাওক ইয়াত ভেঁকুৰ লাগিছে। এতিয়া বৰ্তমান ইয়াৰ চিকিৎসা চলি আছে। ইয়াৰ ভেঁকুৰখিনি ৰক্ষণাবেক্ষণৰ কাৰণে সংৰক্ষণৰ কাৰণে মই এটা চেষ্টা চলাই আছোঁ প্ৰাকৃতিকভাৱে। ইয়াত আপুনি দেখা পাইছে যে সেই ভিতৰৰ পৰা এইটো চাওক ইয়াত কি ধৰণে মাটিত পোকবিলাকে ওপৰলৈ গৈ গছৰ ঠানিৰ ভিতৰত গৈ পোকে কেনেকৈ ক্ষতি কৰিছে। চাওক এইটো ফুটা, এইটো গোটেই এইটো সুৰংগ হৈ গৈছে এইটো। তাৰপিছতে এই গছৰ বাকলিবিলাক ওপৰত দেখা পাইছে কি ধৰণে ভেঁকুৰ সৃষ্টি হৈছে এইফালে চাওক। আৰু এইবিলাকে পোক পৰুৱাই নষ্ট কৰিছে। বাৰিষাৰ বৰষুণে আপোনাৰ পোকৰ সৃষ্টি কৰি বৰ্তমান ভিতৰখন গোটেইখন খালী কৰি দিছে। আৰু মই আজি প্ৰায় ওচৰা ওচৰিকৈ এমাহ হ'ব হ'ল ইয়াত প্ৰত্যেকটা জেগাতে ৰক্ষণাবেক্ষণৰ বা সংৰক্ষণৰ ব্যৱস্থা কৰি আছোঁ। পাইছে যে ইয়াত বিভিন্ন ধৰণৰ পোক পৰুৱাই ক্ষতি কৰিছে, ভেঁকুৰ আৰু পোকে আপোনাৰ গছজোপাৰ ভিতৰখন কেনেকৈ খাই দিছে চাওক। আৰু কি ধৰণে গছজোপাৰ বাকলিবিলাক দুৰ্বল কৰি দিছে। এই অৱস্থাত যিহেতু আমি ইয়াত দেখা পাইছোঁ যে ভিতৰখন একদম ফোপোলা হৈ আছে, ইয়াততো আমি সোমাত অলপ অসুবিধা হ'ব। সেইবাবে এই ধোঁৱাৰ ব্যৱস্থা কৰা হৈছে। এই ধোঁৱাটোত বিহলঙনি শাক, তাৰপাছতে নিমপাত আৰু এই গছৰ শুকান পাত আৰু ধূনা অলপ দি ইয়াৰ ধোঁৱাটো, যোনটো আমাৰ অসমীয়াত জাক দিয়া বুলি কয়, এই ধোঁৱাটোৱে আপোনাৰ ইয়াৰ ভিতৰত গৈ ইয়াত যদি পোক পৰুৱাবিলাক আছে তেওঁ নিজে এই ধোঁৱাটোৱে সোমাই পোক পৰুৱা বিনাশ কৰাত সহায় কৰিব। ক্লিনিং কৰিছে মানে ইয়াৰ ভেঁকুৰটো গুচাই থকা হৈছে আমাৰ দাদাই। আচ্ছা দাদা কিমান দিনৰ পৰা হৈছে এইটো? দাদাই 15-20 দিনমান। আচ্ছা এইদৰে গোটেই গছডালি ইয়াত এনেকৈ চাফা কৰা হৈছে? আপুনি দেখা পাইছে যে ইয়াত আমাৰ সেউজীয়া খেলুৱৈবিলাক আছে। ইয়াত চাওক, ইয়াত এই খেলুৱৈবিলাকে আপোনাৰ ধৰি লওক গছজোপা আচল যোনটো ৰং, সেই ৰংটোত মানে আপোনাৰ বিভিন্ন ধৰণৰ খেলুৱৈ, তাৰপাছতে ভেঁকুৰ, তাৰপাছতে এই হোৱাইট স্পট, এই ধৰণৰ বস্তুবিলাকে আপোনাৰ গছজোপাক গোটেই আচল গছজোপাক ঢাকি ৰাখিছে আৰু ফলত ক্ষতি কৰিছে। আৰু এইখিনি যদি আমি অলপমান ব্ৰাছ কৰি পেলাই যদি পৰিপাতি কৰি দিওঁ তেতিয়াহ'লে অহা বাৰিষালৈও এই গছজোপা সজীৱ আৰু সুন্দৰ হৈ থাকিব। বোলে শিপাবোৰো ইয়াত জ্বলি গৈছে, গতিকে শিপাবোৰ আমি যি ৰক্ষণাবেক্ষণ বা শিপাবোৰ এতিয়া ইয়াৰ তাৰমানে সেইটো কি হ'ব, মানে সেইটো দাদাৰ পৰা আমি জানি লওঁ। যেতিয়া আহি পালোঁ, উপস্থিত হ'লোঁ, ইয়াত দেখা পালোঁ যে আমাৰ ভক্তসকলে ইয়াত বন্তি জ্বলায়, অত্যন্ত বন্তি জ্বলাই আছে। বহুত বছৰ ধৰি বন্তি জ্বলোৱাৰ বাবে ইয়াত আপোনালোকে দেখা পাইছে ইয়াৰ শিপাবিলাকে বহুত কষ্ট পাইছে। বহুত কষ্ট চাওক, ইয়াত কষ্ট সহন কৰি আছিলে আজি বছৰ ধৰি। আৰু ফলত ইয়াত এই শিপাবিলাকত পুৰি যোৱাৰ এটা প্ৰমাণ পোৱা গৈছে। চাওক গাঁত হৈ গৈছে এইফালে। আৰু সেইবাবে মই প্ৰথমতে চিন্তা কৰি ইয়াত বেৰিকেড লগাই দিয়া হ'লোঁ। ইয়াত বেৰিকেড লগাই দিলোঁ, চাব পাৰে ইয়াত বেৰিকেড লগাই দিয়া হ'ল। এই বেৰিকেড লগাই দিয়াৰ কাৰণে আজি ভক্তসকল আহি তাত বন্তি জ্বলাই আছে। বন্তি ইয়াত জ্বলোৱা এই যোনটো আপোনাৰ ডিষ্টেঞ্চটো, এই ডিষ্টেঞ্চটো পোৱাৰ বাবে আজি গছজোপা বিৰাট অক্সিজেন পাইছে আৰু গছজোপা বহুত ৰিলেক্স মানে ফিল কৰিছে। এতিয়া গছজোপাৰ আমি কি কাৰণত ইয়াৰ তাৰমানে ভেঁকুৰ লাগিছে বা কিবা হৈছে, হয়তো অকণমান হ'লেও ইয়াৰ কাৰণ গম পালোঁ, কিন্তু ইয়াৰে আমাৰ যিটো আমাৰ ইয়াৰ ট্ৰিটমেণ্টৰ পদ্ধতিটো কি হ'ব? গতিকে আচ্ছা দাদা কেনেহেনকৈ এই বস্তুটো মানে কি কৰা হ'ল এইটো কৈ দিয়কচোন। দেখা পাইছে যে ইয়াত গোবৰটো ইয়াত অনা হৈছে। গোবৰৰ লগত আমি যিমানবিলাক গছৰ পাত জ্বলোৱা হ'ল বাহিৰত, এতিয়া গছৰ পাতৰ যোনটো ছাই, সেই ছাইটো আপুনি দেখা পাব। ইয়াত ছাইবিলাক দেখিছে, ইয়াত ছাইবিলাক ইয়াৰ লগত মিহলাই দিয়া হৈছে। আৰু এই ছাইটো এইকাৰণে মিহলা হৈছে যে ইয়াত পোক পৰুৱা যদি থাকেও মাটিৰ তলত, সেই ছাইটোৰ কাৰণে তেওঁ পোক পৰুৱাবিলাক আৰু সজীৱ হ'ব নোৱাৰিব।
তাৰ লগে লগে ইয়াত গোবৰ আৰু পথাৰৰ মাটিটো আপুনি দেখা পাব পাৰে। ইয়াত চাওক পথাৰৰ মাটিটো অনা হৈছে আৰু গোবৰ, পথাৰৰ মাটি আৰু ফুটছাই এইখিনি মিহলাই দিয়া হ'ল আৰু মিহলাই পেলাই আপোনাৰ ইয়াত এতিয়া বৰ্তমান এই চানিখনত লৈ যাব আৰু লৈ গৈ আপুনি ইয়াত দেখাব। ইয়াত চাব পাৰে যে বৰ্তমান কি ধৰণে গছজোপা অলপ দূৰত মাটিৰ যোনটো সৃষ্টি কৰা হৈছে, এই গোটেই মাটিখিনি বৰ্তমান ইয়াত দূৰত এই বাউণ্ডেৰী ৱালৰ কাষে কাষে বৰ্তমান এই সাৰটো দিয়া হৈছে, সাৰ মাটি দিয়া হৈছে। এই মানে আগতে যি দেখছিলে তাৰমানে এই মানে মাটি গোবৰ মাটি মিলোৱা যি দি গৈছিলোঁ, এই গোবৰ মাটি মিলোৱাখিনি তাৰমানে চাঙিৰে এই গোটেই ৰাউণ্ডটো যি দেখিছে, এই গোটেই ৰাউণ্ডটো মানে গোবৰ মাটি দিব। এই দাদাজন যে দেখিছে তেওঁ এজন ফাইন আৰ্টৰ মানুহ। তেওঁ দিল্লীত চাকৰি কৰে, কিন্তু ক'ভিড মহামাৰীৰ কাৰণে তেওঁ ঘৰলৈ আহিছে আৰু গছ গছনিৰ প্ৰতি তেওঁৰ ভাল পোৱা থকাৰ কাৰণে তেওঁ ইয়াতে বৰ্তমান এইবিলাক কামত লাগি আছে। আপোনাৰ এই জাৰ্ণিটো অকণমান কৈ দিয়ক। মই যিহেতু মোৰ নাম বিজয় ভূঞা, মই ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যনত পঢ়া শুনা কৰিলোঁ আৰু বৰ্তমান 20 বছৰ ধৰি মই দিল্লীত আছিলোঁ। দিল্লী বৰ্তমান কৰোণা ভাইৰাছৰ সময়ত মে' মাহত মই আহি নগাঁৱত মোৰ যিহেতু বাসস্থান, নগাঁৱত আহি তাৰপাছতে মই ভাবিলোঁ যে যিহেতু মই বৰ্তমান মোৰ হাতত সময় আছে, কি ধৰণে ভাইৰাছৰ কাষে কাষে ভাইৰাছৰ লগে লগে যে মই কিছুমান অসমৰ পুৰণি সম্পদ, দুৰ্লভ সম্পদ, অপূৰ্গীয় সম্পদ যদি ৰক্ষণাবেক্ষণত এই সময়ছোৱাত যদি সহযোগ কৰোঁ, তেতিয়াহ'লে যিহেতু মই বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যনত পঢ়া শুনা কৰিছিলোঁ, যেনে প্ৰথম অৱস্থা মই আপোনাৰ ইয়াতে কওঁ যে চাৰুকাৰু মহাবিদ্যালয় গুৱাহাটীত, তাৰ পাছতে মহাৰাজা চাহিজী ৰাও ইউনিভাৰ্চিটি অফ বৰোদা গুজৰাট মই ফাইন আৰ্টছৰ কাৰণে আহিছিলোঁ আৰু ফাইন আৰ্টছৰ লগে লগে মই মিউজিয়াম বা মিউজিয়লজি ষ্টাডি কৰিলোঁ। এই মিউজিয়লজিৰ সময়ত মই প্ৰিন্স অফ ৱেলছ মিউজিয়াম মুম্বাই, তাত মই কেনেকৈ মিউজিয়ামৰ পুৰণি সম্পদবিলাক কেনেকৈ ৰাখিব লাগে, কেনেকৈ ডিছপ্লে কৰিব লাগে, কি ধৰণে সুন্দৰ কৰি এটা ভাল পৰিৱেশত মিউজিয়ামৰ সম্পদবিলাক, দুৰ্লভ সম্পদবিলাকৰ ৰক্ষণাবেক্ষণ দিব লাগে, সেই বিষয়ে মই ট্ৰেইনিং ল'লোঁ। তাৰ পাছত মই নেশ্যনেল ৰিচাৰ্চ লেবৰেটৰী ফৰ কনজাৰ্ভেশ্যন অফ কালচাৰেল প্ৰপাৰ্টি লক্ষ্ণৌ, তাত সংৰক্ষণৰ ওপৰত মই ট্ৰেইনিং ল'লোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই স্পনচাৰ কৰিছিলে আৰু সেই সময়ছোৱাত মই বিভিন্ন ধৰণৰ মিউজিয়ামত গৈ পুৰণি সম্পদৰ ৰক্ষণাবেক্ষণ কৰিছিলোঁ, যেনে আলমোৰা মিউজিয়াম উত্তৰাখণ্ড, তাৰপিছত মথুৰা মিউজিয়াম, তাৰপিছতে লক্ষ্ণৌ মিউজিয়াম, শ্বিলঙৰ ক্ৰাফ্ট মিউজিয়াম। সেইধৰণে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ মিউজিয়ামত গৈ পুৰণি সম্পদবিলাকৰ ওপৰত ষ্টাডি কৰি তাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিলোঁ। দিল্লীৰ পৰা আহি নগাঁৱত থাকি তেওঁ আকৌ ইয়ালৈ আমাৰ যিখন ইয়াত কলিবাৰী থান বা বুলি কওঁ আমি বজালীত বা এছিয়াৰ সৰ্ববৃহৎ গছ ইয়াত আছে। গতিকে এই সংৰক্ষণ কৰাৰ বাবে আমি দাদাক ধন্যবাদ জনাইছোঁ আৰু কি ক'ম আৰু শতকোটি প্ৰণাম জনাইছোঁ যে যাতে দাদাই আমাৰ ইয়ালৈ আহি, হয়তো আমি ইয়াৰ ওচৰৰ মানুহ হৈয়ে আমি ইয়াত কি হৈ আছে গম নাপাওঁ, হয়তো দাদাই কেনেবাকৈ গম পাই ইয়াত আহি যে এইখিনি কৰিছে, সেইকাৰণে দাদাক বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ দীৰ্ঘায়ু হওক তাকে কামনা কৰিছোঁ। যাক শেষত আপুনি কিবা এটা কওক। মোৰো এটা দায়িত্ব আছে, যিহেতু মোক ভাৰত চৰকাৰ, মোৰ মা দেউতাই আৰু অসমে মোক ইমানখিনি দিছে, তো তাৰ বাবে ময়ো এটা অসমৰ ৰাইজৰ বাবে, আমাৰ ভাৰতৰ ৰাইজৰ বাবে আৰু পৃথিৱীৰ ৰাইজৰ বাবে এই ধৰণৰ কামখিনি কৰি জীৱিত সম্পদ ৰক্ষণাবেক্ষণ দি গোটেই পৃথিৱীক এটা নিমিতভাৱে উপহাৰ দিব বিচাৰিছোঁ।
এইখিনি আপোনাৰ প্ৰচেষ্টা আকৌ আপুনি আগুৱাই লৈ যোৱাকৈ আপোনাক ভগৱানে আপোনাক মংগল কৰক তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। গতিকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, মোক ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক কৰি দিয়ক। আৰু গতিকে থেংক ইউ ছ' মাছ। তে আর কি কম আর আপোনালোকক আর মানে দাদাই যিহেতু ফাইন আৰ্টৰ মানুহ, গতিকে তেওঁক এখনমান মানে ছবিয়ে দিছোঁ দিয়ক লাষ্টত, আৰু আপোনালোকে চাওক আৰু কেনে পিছে তলত কমেণ্ট কৰি জনাব। গতিকে দিয়ক আৰু বাই বাই, টাটা বাই বাই, কলিকতা মুম্বাই, দিয়ক 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 দিয়ক।